যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে হয়তো জিএছপিৰ পৰা খেলিব বহুতে ভাবিছে যে নৱহৰণীয়াৰ যেটো এসটি সাৰ্টিফিকেটখন কেনসেল হল পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে এইবাৰ ওভৰৰ পৰা খেলিব ও জনজাতি সেন্টিমেন্ট লৈ ওভৰো বা অনাবৰো নাম লৈ জিএছপিৰ পৰা খেলিব ইলেকশনটো কিন্তু স্পষ্টভাৱে মই কওঁ পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইলেকশন খেলিব কিন্তু জিএছপি বা অনাবৰৰ পৰা নহয় পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে কোনো অনাবৰো জিএছপিৰ পৰা নিৰ্বাচন নেখেলে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে নিৰ্দলীয়ভাৱে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ইলেকশন খেলিব কাৰণ মই এটাই কথা ক'ব বিচাৰিছো আজিৰ দিনত বহুত সিম্পল এটা কথা ক'ব গ'লে যে কোনবা নন বড়ো মানুহে কোনবা অজনজাতীয় মানুহে কোনোবা এজন বড়ো লিডাৰক বা বড়ো পলিটিচিয়ানক ফটককে কৈ দিব পাৰে যে এই বড়ো লিডাৰ বিলাকৰ কাৰণে বা বড়ো জনগোষ্ঠীয় নেতা বিলাকৰ কাৰণে নন বড়ো বা অজনজাতীয় লোকসকলৰ উন্নতি হোৱা নাই বা প্ৰগতি হোৱা নাই কিন্তু মই ব্যক্তিগতভাৱে জানো যে আজিৰ দিনত বড়োসকলৰ কেৱল 10% বা 15% বড়ো মানুহৰে উন্নতি হৈছে 10% 15% বড়ো মানুহে 10% 15% বড়ো জাতিৰ মানুহে স্কৰপিঅ ফৰচুনাৰ ইনোভা কিনা মানেই 10-15% বড়ো জাতিৰ মানুহে বিল্ডিং বনোৱা মানেই বড়ো জাতিৰ উন্নতি হোৱাটো নুবুজায় আজিৰ দিনতো এনডিএফবি ভাইবিলাকৰ কেছ চলি আছে আজিৰ দিনতো এনডিএফবি যিসকলে মূলটিত উভতি আহিছিলে তেওঁলোকৰ কোৰ্টৰ তাৰিখৰ পিছত তাৰিখ আজি হৈ আছে কিন্তু তেওঁলোকৰ কেছ উইথড্ৰ হোৱা নাই আজিৰ দিনত আপুনি বিভিন্ন বড়ো অঞ্চলত যাওক যে নন বড়ো এটো বড়ো লিডাৰক গালি দিব পাৰে যে বড়ো লিডাৰৰ কাৰণে আমাৰ একো উন্নতি হোৱা নাই কিন্তু সেইবিলাক বড়োৱে কাক গালি দিব যেইবিলাক বড়োৱে 34 বছৰ 35 বছৰ সংগ্ৰাম কৰি এনডিএফবিত আছিল যেইবিলাক বড়োৱে বড়ো আন্দোলনৰ সময়ত তেওঁৰ কোনোবা হয়তো ল'ৰা ছোৱালী শহীদ হৈছে কোনোবা হয়তো তেওঁৰ পতি বা তেওঁৰ হাজবেণ্ড ডেথ হৈছে কোনোবাই বিধৱা হৈছে কোনোবাই সন্তান হাৰা হৈছে কিন্তু আজিৰ দিনতো তেওঁলোকে বহু ঠাইত যেনেকুৱা চিৰাংদুৱাৰ অঞ্চলত মানে ইণ্ডো ভূটান বৰ্ডাৰত আপোনাৰ দাঁতগিৰি অঞ্চলত আজি ৰুণিখাটা অঞ্চলত শান্তিপুৰ অঞ্চলত আজি আপোনাৰ আমি যদি ক'বলৈ যাওঁ বাঁশবাৰী অঞ্চলত টিপকাই অঞ্চলত সেই ভিতৰুৱা কাজিগাঁও অঞ্চলত মই যদি ক'বলৈ যাওঁ সেই ভৈৰৱকুণ্ড ভালুকপুং হেয়াও আমাৰ বড়োলেণ্ডৰ মাজতেই পৰে এইবিলাক অঞ্চলৰ বড়ো মানুহবিলাকেও কিন্তু বড়ো গাঁৱত থকা মানুহখিনিও কিন্তু এক ক'ব গ'লে বেছিক খাবলৈ যিটো শুদ্ধ পানী পিয়ৰ ড্ৰিংকিং ৱাটাৰো তেওঁলোকে পোৱা নাই তেওঁলোকৰ যেতিয়া ল'ৰা ছোৱালী ডাঙৰ দীঘল হয় তেওঁলোকৰ যেতিয়া ছোৱালীয়ে যুৱতী বয়সত মানে ভৰি দিয়ে যেতিয়া তেওঁলোকে ইয়াং হয় সেই ছোৱালীবিলাকৰ গা ধুবৰ কাৰণে যে এটা সন্মান ৰক্ষা কৰিবৰ কাৰণে এখন ভাল বাথৰুম বা ভাল ৱাশৰুম সেইখিনিও বনাই দিব পৰা নাই পুৰণা দখনা পুৰণা শাৰী পুৰণা মেখেলা কোনবা পুৰণা চাদৰ কোনবা এই গুৱা গাছ তামোল গাছ গৈ গাছৰ ঢুকুনা এই তামোল গাছৰ ঢুকুনা পাত দিহে তেওঁলোকে এটা সৰু সুৰা বাথৰুম বনাই দিয়ে যে ছোৱালীগৰাকীয়ে যাতে মানে ভালকে গা ধুব পাৰে যাতে সন্মানটো ৰক্ষা হয় ঘৰখনত তো এই বস্তুবিলাকৰ কাৰণেও মই বড়ো জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ কৰি বা বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে গৈ কোনো অনাবড়ো কোনো মানে হাৰসা বড়ো এইবিলাক সেন্টিমেন্ট নলৈ ইনক্লুজিভ পলিটিক্স য'ত আমি নন বড়োৰ ইস্যুবিলাকো উঠাব পাৰোঁ ইয়েছ নন বড়োজ আৰ ডমিনেটেড ইন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ বড়োলেণ্ড ৰিজন ফ্ৰম লং টাইম এইটো সঁচা কথা যে অজনজাতীয় লোকসকল বা অবড়ো লোকসকল বিটিচি অঞ্চলত বিভিন্ন যুগৰ পৰা ইয়াতে লাঞ্ছিত বঞ্চিত বা প্ৰতাৰিত হৈ আহিছে বা তেওঁলোকৰ বিভিন্ন দাবী তেওঁলোকৰ আশা আকাংক্ষাবোৰ পূৰ্ণ হোৱা নাই কিন্তু সেইটো মানে এইটো নুবুজায় যে কেৱল বড়ো মানুহৰে উন্নতি হৈছে নন বড়ো মানুহৰ একো হোৱা নাই আজিৰ দিনতো কৈছো নহয় 10-15% মাত্ৰ 100 জনৰ 10 বা 15 জন বড়ো মানুহৰহে বা ট্ৰাইবেল মানুহৰ হয়তো গাড়ী ঘৰ বা ডাঙৰ ডাঙৰ বিল্ডিং হৈছে আজিৰ দিনতো আসল বড়োলেণ্ড আন্দোলন কৰা আজিৰ দিনতো এনডিএফবিৰ কাৰণে জীৱন দিয়া আজিৰ দিনতো কোনোবা স্বামী হাৰা হোৱা কোনোবা বিধৱা হোৱা কোনোবা মাতৃৰ সন্তান হাৰা ল'ৰা ছোৱালী হেৰুৱাই যোৱা সেই পৰিয়ালবিলাকৰ কিন্তু আজিৰ দিনতো সেই একেই মানে কি কয় বহুত দুখজনক অৱস্থা তো গতিকে মই জিএছপিৰ পৰা খেলাটো কোনো পদ্ধে সম্ভৱ নহয় বড়ো ওবৰো কৰি মই ৰাজনীতি কৰিব বিচৰা নাই হয় মোৰ ওচৰত এটা বঢ়িয়া সুযোগ আছে যে মই জিএছপি বা ওবৰৰ পৰা নিৰ্বাচন খেলো হয়তো খেলিলে জিকিও যাম কিন্তু মই কেৱল 5 বছৰৰ ৰাজনীতিৰ কাৰণে মোৰ গাদীৰ স্বাৰ্থৰ কাৰণে মই বড়ো ওবৰক ডিভাইড কেতিয়াও নকৰো আৰু মই যে এই বড়োলেণ্ড ৰাজ্যৰ প্ৰস্তাৱখন হাগ্ৰামা মহিলাৰীয়ে গৃহীত কৰা বুলি যি তথ্য ফাদিল কৰিছো এইটো মানে এইটো নুবুজায় যে মই বড়ো জাতিৰ বিৰোধিতা কৰিছো মই কেৱল এজন পলিটিচিয়ানৰ বিৰোধিতা কৰিছো যে তেওঁ ইলেকশ্যনৰ স্বাৰ্থত কেৱল ৰাইজক ঠগিবৰ কাৰণে ভোট পাবৰ কাৰণে কি ভাবে অজনজাতীয় বা ওবড়ো লোকসকলক বিশ্বাসঘাতকতা কৰিছে ইয়াত মোৰ বড়ো জনগোষ্ঠী বা বড়ো জাতিৰ লগত মোৰ কোনো শত্ৰুতা নাই সেইকাৰণে কৈছো আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো বড়ো ওবড়ো ৰাজবংশী আদিবাসী সান্তালী গোৰ্খা আপোনাৰ বঙালী সূত্ৰধৰ সংখ্যালঘু মুছলমান সকলো জাতি ধৰ্ম নিৰ্বিশেষে ৰাজ্যৰ পৰা আপোনালোকৰ সন্তান হিচাপে মই এজন যুৱ চাম যুৱ ল'ৰা ইউথ হয় আপোনালোকৰ সন্তান হিচাপে আশীৰ্বাদ বিচাৰিছো আশা কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব
गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव सानिक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव सानिक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्रो, रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा सानिक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जाली काटिं, ल'ग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय सानिक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।